মাটি অবিহনে প্লাষ্টিকৰ বাকচত হাইড্ৰপনিক সিস্টেমত পানীৰে কৰা শাক পাচলিৰ খেতি। এইটো হ'ল পদিনা গছ। প্লাষ্টিকৰ বাটিত দি আৰু ফাৰ্টিলাইজাৰ মিক্স কৰি এই পদিনা গছটো ৰোপণ কৰা হৈছে। এইটো হ'ল ধনিয়া গছ। কি ধুনীয়া শিপা ওলাইছে। এইটো হ'ল লাই গছ। এইটো পানীৰে কৰা হৈছে অকল ফাৰ্টিলাইজাৰ দি, আৰু ফাৰ্টিলাইজাৰটো ঘৰত নিজে তৈয়াৰ কৰিছোঁ। চাওক, এইটো হ'ল প্লাষ্টিকৰ বাকচ আৰু ইয়াতে পানী দি আৰু ফাৰ্টিলাইজাৰ দি লাই শাক কৰিছোঁ। অকল পানী। কি ধুনীয়া শিপা ওলাইছে। এইটো হ'ল ৰখুন। এইটোত মাটি দিয়া হৈছে প্লাষ্টিকৰ বটলত। তো এইটো মোৰ মোবাইল নাৰ্চাৰী।